দোষীক কিয় ৰাতিপুৱাই ফাঁচি দিয়া হয় আপুনি জানেনে? কিয় ভাৰতত সূৰ্য উদয়ৰ আগে আগে মৃত্যুদণ্ড দিয়া হয়? আনকি ব্ৰিটিছ যুগতো ৰাতিপুৱা সূৰ্যৰ প্ৰথম ৰশ্মিৰ আগতেই জেলত মৃত্যুদণ্ড দিয়া হৈছিল। এতিয়াও একেই হৈ আছে। 1993 চনৰ মুম্বাই বিস্ফোৰণৰ অভিযুক্ত ইয়াকুব মেননৰ বাবে 2015 চনত ভাৰতত শেষবাৰৰ বাবে ফাঁচি দিয়া হৈছিল। এইটো ৰাতিপুৱাই দিয়া হৈছিল। কেৱল ভাৰততে নহয়, বিশ্বৰ য'তেই এতিয়াও ফাঁচি দিয়াৰ প্ৰথা চলি আছে তাতেই ৰাতিপুৱাতে দিয়া হয়। কিন্তু ভাৰতৰ জেল মেনুৱেলত ফাঁচীৰ সময় সন্দৰ্ভত স্পষ্ট নিৰ্দেশনা আছে। জেলৰ মেনুৱেলত কোৱা হৈছে যে ফাঁচীকাণ্ডটো ৰাতিপুৱাই কৰিব লাগে। সদায় সূৰ্যৰ প্ৰথম ৰশ্মিৰ আগতেই সম্পূৰ্ণ কৰিব লাগে। যদিও প্ৰতিটো ঋতু অনুসৰি ৰাতিপুৱা ফাঁচীৰ সময় সলনি হয়, কিন্তু এই সময় ঠিক কৰাৰ কামো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰে। তদুপৰি পুৱাৰ ভাগত ফাঁচীকাণ্ডৰ ফাঁচীৰ তিনিটা কাৰণ: প্ৰশাসনিক, ব্যৱহাৰিক আৰু সামাজিক দিশৰ সৈতে জড়িত। প্ৰশাসনিক: সাধাৰণতে ফাঁচি দিয়াটো এটা বিশেষ ঘটনাক্ৰম। যদি দিনত এনেকুৱা হয় তেন্তে জেলৰ সমগ্ৰ ফোকাছ ইয়াৰ ওপৰত থাকিব। ইয়াৰ পৰা হাত সাৰিবলৈ ফাঁচী ৰাতিপুৱাই দিয়া হয়, যাতে গোটেই দিনটো কাৰাগাৰৰ অন্যান্য কাম-কাজত কোনো প্ৰভাৱ নপৰে। সকলো কাম-কাজ সুচাৰুৰূপে চলি থাকিব। ফাঁচি দিয়াৰ পিছত চিকিৎসা, পৰীক্ষা কৰা হয় আৰু তাৰ পিছত বহু ধৰণৰ কাগজ-পত্ৰৰ কাম কৰা হয়। এই সকলোবোৰৰ বাবেই সময় লাগে। ব্যৱহাৰিক: দ্বিতীয় কাৰণটো হ'ল ৰাতিপুৱা সকলো মানুহ নিজৰ কামত ব্যস্ত হৈ পৰে। এনেদৰে কাৰাগাৰত ৰাতিপুৱা মানুহ নিজৰ কামত ব্যস্ত হৈ পৰে। গতিকে সূৰ্য উদয়ৰ আগতেই মৃত্যুদণ্ড দিয়া হয়, যাতে আনৰ ওপৰত বেয়া প্ৰভাৱ নপৰে। বিশ্বাস কৰা হয় যে যিজন ব্যক্তিক ফাঁচি দিয়া হয় তেওঁৰ মনটো ৰাতিপুৱাৰ ভাগত অধিক শান্ত হৈ থাকে। টোপনিৰ পৰা উঠি অহাৰ পিছত ফাঁচীত থাকিলে সি বেছি শাৰীৰিক চাপ আৰু মানসিক চাপৰ বলি নহয়। যদি দিনৰ ভাগত ফাঁচি হয় তেন্তে দোষীজনৰ মানসিক চাপ আৰু মানসিক অৱস্থা বেয়া হ'ব পাৰে। ফাঁচি দিয়াজনে ৰাতিপুৱা 3 বজাত উঠিব লাগে, যাতে ফাঁচি দিয়াৰ আগতে নিজৰ সকলো কাম কৰিব পাৰে। তাৰ ভিতৰত আছে প্ৰাৰ্থনা আৰু কিছু সময় ব্যক্তিগতভাৱে নিজৰ কথা চিন্তা কৰা আদি। আটাইতকৈ ডাঙৰ কথাটো হ'ল ফাঁচি দিয়াৰ পিছত মৃতদেহটো তেওঁৰ আত্মীয়ৰ হাতত তুলি দিব লাগে, যাতে তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ লৈ যাব পাৰে আৰু দিনটোতেই শেষ ৰীতি-নীতি সম্পন্ন কৰিব পাৰে। সামাজিক দিশটোত হুলস্থুল হ'ব নালাগে। ফাঁচীৰ তৃতীয় দিশটো সামাজিক। যিহেতু এয়া এক বিশেষ প্ৰথা, সেয়েহে এই বৃহৎ পৰিসৰত মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ বাবে কাৰাগাৰৰ বাহিৰত বৃহৎ পৰিসৰৰ দৰ্শন সমাৱেশ আৰু হুলস্থুলৰ সম্ভাৱনাও আছে। সেইবাবেই এটা প্ৰচেষ্টা চলি আছে যে যেতিয়ালৈকে মানুহ সাৰ নাপায় তাৰ আগতে দোষীক ফাঁচি দিব লাগে, যাতে কোনো হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি নহয়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। হাঁহি থাকক, সুখত থাকক। ধন্যবাদ।